হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কেইটামান এণ্টনিমছ ক'ম। এণ্টনিমছ আগতে দুটা পাৰ্ট দিছোঁ, এইটো হৈছে 3 নম্বৰ পাৰ্ট। আগৰকেইটা যদি চোৱা নাই, মোৰ ডিছক্ৰিপশ্যনত লিংক পাব, তাত গৈ চাই ল'ব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। 1 নম্বৰটো চোৱা, ক্ৰিয়েট মানে সৃষ্টি, ডেষ্ট্ৰয় মানে ধ্বংস। ক্ৰিয়েটৰ বিপৰীত হৈছে ডেষ্ট্ৰয়। ক'ল হ'ব হট। এইবোৰ অসমীয়া অৰ্থবোৰ জানাই, সেইকাৰণে মই অসমীয়া অৰ্থটো কোৱা নাই। ক্লিন ডাৰ্টি হ'ব। পুলিচ হ'লে ৱাইজ হ'ব। ফ্ৰীডম হ'লে স্বাধীন মানে ফ্ৰীডম মানে স্লেভাৰী দাসত্ব। 6 নম্বৰটো চোৱা, ফুল হ'লে এমটি হ'ব। ফলছ হ'লে ৰাইজ হ'ব। ফলছ মানে নমা আৰু ৰাইজ মানে উঠা। জেনুইন মানে প্ৰকৃত। স্পাইৰ মানে অপ্ৰকৃত। গিফ্ট হ'লে বেগ হ'ব। গেডাৰ হ'লে মানে স্কেটাৰ হ'ব। হেপ্পী হ'লে চৰি হ'ব। হাৰ্ড হ'লে চফ্ট হ'ব। অনাৰ হ'লে চেম হ'ব। ফাৰ মানে নিয়াৰ হ'ব। ফৰৱাৰ্ড হ'লে বেকৱাৰ্ড হ'ব। মোৰ যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।